ভোগালীৰ আয়োজন ইতিমধ্যে অসমবাসীয়ে কৰিলে। আমি সকলোৱে জানো আমাৰ অসমৰ যি আমাৰ তিনি বিহু তাৰ বিহুৰ অন্যতম ভোগালী বিহু। আৰু এই ভোগালী বিহুত আমাৰ যিহেতু গোটেই জাতিটোৱে এটা নতুন উৎসৱ উদ্যম আৰু উৎসাহেৰে উদযাপন কৰে, গতিকে আমিও পাৰ্টিৰ ফালৰ পৰাও NDAৰ ফালৰ পৰাও আজি অসমৰ বিভিন্ন জেগাত এই ধৰণৰ ভোগালীৰ মিলন বা ভোগালীৰ এসাঁজ কাৰ্যসূচী আয়োজন কৰিছোঁ। আজি মাজবাট বিধানসভা সমষ্টিত NDA, BJP, UPPL, অগপ তিনিওটা দলৰ আমাৰ নেতৃত্ব কাৰ্যকৰ্তা মিলি আজি আমি ইয়াত সহস্ৰাধিক যি আমাৰ দলীয় তিনিওটা দলৰ কাৰ্যকৰ্তা তেওঁলোকৰ লগত অকণমান মত বিনিময় কৰিছোঁ আৰু লগে লগে এসাঁজ আমি খাই আমি ইজনে সিজনক শ্ৰদ্ধা ভক্তি আৰু লগতে মৰম যাচিছোঁ। স্যাৰ চাৰিখন জিলাত এতিয়ালৈকে সভাপতি নিয়োগ কৰা নাই, হ'ব এটা আলোচনা কৰি আমাৰ দলৰ মজিয়াত আলোচনা কৰি কৰিম। হাগ্ৰামা মহিলাৰে কৈছে যে BTCত এইবাৰ BPF প্ৰথম থাকিব, BJP দ্বিতীয় আৰু UPPL তৃতীয় হ'ব। চাওক, ৰাজনীতিত বা নিৰ্বাচনী যি ৰাজনীতি, এই নিৰ্বাচনী ৰাজনীতিত ৰাইজেই ৰজা। হাগ্ৰামা মহিলাই ডাঙৰীয়াই কি কৈছে মই শুনা নাই, কিন্তু মই সকলোকে শুভেচ্ছা দিব পাৰোঁ। ভাল ফলাফলৰ কাৰণে সকলোৱে ভাল কাম কৰক। BTCত এলায়েন্স থাকিব নে ছাৰ? চাই লওঁ, এতিয়া ৰাজনীতিত আজিৰ দিনত বহুত কথা ক'ব নোৱাৰে মুকলিকৈ, কিন্তু আমি এতিয়া NDA হিচাপে আছোঁ, NDA হিচাপে থাকিম। মাজবাট সমষ্টিত ভোগালীৰ উৎসৱ বা ভোগালীৰ এসাঁজ আমাৰ দলৰ আৰু মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে একেলগে আমাৰ যিটো পৰম্পৰা মাঘ বিহুত ভোগালীৰ এসাঁজ হয়, সেই পৰম্পৰা ৰক্ষা কৰি আমি প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণৰ ভোগালীৰ উৎসৱ পালন কৰিছিলোঁ। আজি মাজবাট সমষ্টিৰ এই উৎসৱ আমাৰ দলৰ তিনিওটা দলৰ ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অগপ তিনিওটা দলৰ মিত্ৰ দলৰ কাৰ্যকৰ্তাসকল ইয়াত আহিছে। আমি সদায় দলটোক এটা পৰিয়াল বুলি ভাবোঁ আৰু পৰিয়ালে মাঘ বিহুত একেলগে এসাঁজ খোৱাটো আমাৰ জাতিৰ পৰম্পৰা আৰু সেই পৰম্পৰা ৰক্ষা কৰি আজি একেলগে আমি এসাঁজ খাম। সভা বুলি কোনো কথা নাই, আমি সকলোৱে লগ হৈছোঁ ইয়াতে আনন্দৰে এটা সাঁজ খাম। আৰু আমি ৰাজনৈতিক ক্ষেত্ৰখনক বাদ দিও আমি সামাজিক ক্ষেত্ৰখন বা আমাৰ নিজৰ মনৰ কথা দুই এষাৰ আদান প্ৰদান কৰিম, যাৰ জৰিয়তে আমাৰ বান্ধন আৰু সদৃঢ় হ'ব আৰু সুন্দৰভাৱে কাম কৰি যোৱাৰ প্ৰেৰণা পাম। আমি আনন্দিত যে খুব কম দিনৰ ভিতৰত জুলাই মাহত হোৱা কথা, জুনৰ 22 তাৰিখ জুন মাহৰ 22 তাৰিখ, গতিকে মাত্ৰ 6 মাহ পাৰ হৈছে। 6 মাহৰ ভিতৰত আমি যি ধৰণে বিচাৰিছিলোঁ সেই ধৰণে আজি 5জনকৈ দোষী সাব্যস্ত হৈ যোৱাকালি যাৱজ্জীৱন কাৰাদণ্ড দিছে। গতিকে আমি আনন্দ অনুভৱ কৰিছোঁ যে নিশ্চয়কৈ ন্যায় পাইছে, কিন্তু আমাৰ সদায় লক্ষ্য থাকিব যাতে এনেকুৱা ঘটনা ভৱিষ্যতলৈ নহয় তাৰ পৰিৱেশ এটা নিৰ্মাণ কৰা।